এভৰিৱান, বহুত দিন মই ঘৰত আহিলোঁ আৰু ঘৰৰ পৰিৱেশটো জানে আপোনালোকে। হেল্ল' এভৰিৱান, আৰু নতুন ব্লগ এটালৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু ইয়াত জানে যিহেতু কালি ঘৰত আহিলোঁ গৌৰীপুৰৰ পৰা, স্কুল বন্ধ আৰু আহিছোঁ। আৰু আজি দেখিছে গোটেইবোৰ বহি আমি এতিয়া আম খাবলৈ লাগি গৈছোঁ। ইফালে মা আম কাটি থৈ দিছে আৰু দেউতা আম আনি ৰেডি কৰি থৈ দিছে, কাৰণ বেটাও আম খাই খুব ভাল পায়। আৰু আমি এতিয়া গোটেইবোৰে বহিছোঁ, আড্ডা অলপ দিছোঁ, কথা বতৰা পাতি আছোঁ আৰু আম খাই আছোঁ। আটাইয়ে খুব ভাল লাগে এনেকৈ ঘৰৰ মানুহকেইটাই বহি কিবা এটা খাব পাৰিলে। আৰু বেটাক চাওকচোন বিচাৰি আছে, সি খুব ভাল পায় আম খাবলৈ। তাক খোৱালোঁ অলপ, কিন্তু আৰু বিচাৰিছে আৰু মা তাক দি আছে এতিয়া। মজা চবেই আমৰ বৰা খাত ব্যস্ত হৈ আছে। দেখিছেনে আপোনালোকে গাইজ, চবে বৰা খাই আছে নেকি? ইয়াৰ দুপৰীয়া ভাতত যা যোগাৰ চলি আছে। আৰু এয়া মাছ আনিছিলে আজি, পাভা মাছ, আৰু এয়া কাটি বাছি ৰেডি কৰি ৰাখিছে মা। আৰু মা বনাই আছে ভাত ধুনীয়াকৈ। আৰু ইফালে ভাইটিকো আম কাটি দিছে, ভাইটি খাব ওলাইছে এতিয়া আম। আৰু আমি যিহেতু আটাই খালোঁ, সেইটো তাকো কাটি দিছে আম ধুনীয়াকৈ, সিও খাব এতিয়া। ভাত হৈছে নে নাই? কি মাছ দিছে? কান্দিনী মাছ খাব বোলে জীয়েকক, আজি ডাঙৰ জীয়েকক। বেংগলী ষ্টাইলত আছে তো। হক দে, এটা খাই সোৱাদ লাগে কিন্তু। কি লেলে কি বনাইছে তোমাৰ? আৰু জিকা আৰু আলুৰে আঞ্জা বনাইছে, মোৰ কাৰণে ধুনীয়া দিছে। নিৰামিষ আমাৰ ঘৰত 3টামান মানে আইটেম হ'ব লাগে। নিৰামিষ এতিয়া খোৱা বোৱা পৰ্ব চলি আছে, আমি আটাই খাব লৈছোঁ। আৰু মা ধুনীয়াকৈ বাঢ়ি দিয়ে যে ভাত, সেয়া মই খাবলৈ খুব ভাল পাওঁ। আজি বহুত দিন মূৰত এনেকৈ বহি মই ৰেডিমেড খাইছোঁ। তাকে মিনি মোক আজি কৈ আছে যে বাইদেউ আজি বহুত দিন মূৰত এনেকৈ ৰেডিমেড খাব বহিছে। সঁচাকৈ খুব ভাল লাগে যেতিয়া মা ভাতখিনি বাঢ়ি দিয়ে, খোৱাৰ মজাটোৱে বেলেগ। আঞ্জাখন লাগিলে যিমানে চিম্পল নহওক কিয়, খাবলৈ বৰ সোৱাদ লাগে এনেকৈ মা বাঢ়ি দিলে। এইটো এটা ভাগ্য বুলি কওঁ মই ছোৱালী মানুহৰ কাৰণে, যেতিয়া মাকে বাঢ়ি দিব আৰু ছোৱালীয়ে খাব, তাতকৈ আৰু কি লাগে, হয়নে? মাকো দিব লাগে কেতিয়াবা, মই দিওঁ বাৰু কেতিয়াবা মাক ধুনীয়াকৈ সাজি বাঢ়ি। আৰু মিনিও দিয়ে, আমাৰ মিনিও খুব কাম কৰে আৰু ভাল ছোৱালীজনী। এনেই কৈছোঁ দেই, ছোৱালীজনী সঁচাকৈ ভাল, মই ঠাট্টা কৰা নাই, সঁচাই ভাল ছোৱালী আমাৰ মিনি। মোতকৈ বহুত বেছি ভাল তাই, আৰু মইতো বেছি ভাল নহয়, নাজানো কিমান ভাল, কিন্তু আমাৰ মিনি খুব ভাল। আৰু এতিয়া আমাৰ খোৱা বোৱা চলি আছে এনেকৈ লেকচাৰ মাৰি মাৰি। এয়া ভাত পানী খাই লৈ তামোল খাব বিচাৰিলোঁ, কিন্তু পাণৰ যি অৱস্থা, নোৱাৰিলোঁ তামোল খাবলৈ। তো তেনেকৈ থৈ দিলোঁ আৰু পেহীৰ লগত অকণমান কথা পাতিলোঁ ঘৰতে বহি। আৰু পেহী যিহেতু আবেলি যাব, বেয়া লাগিছে যিহেতু বহুত দিন থাকিল। আৰু আমি আহিছোঁ এতিয়া, যিহেতু ঘৰত আছে মানুহ। আৰু পেহী কৈ আছে এতিয়া মই যাওঁ, মোৰ অলপ কাম আছে, তেনেকৈ পেহীক যাব দিয়া হ'ল। মানে কৈছিলোঁ বহুবাৰ যে যাব নালাগে, কিন্তু পেহী অলপ কাম আছে, গতিকে যাবই আজি। আৰু আমি এতিয়া আটাই পেহীক এতিয়া আগবঢ়াই দিছোঁ। আৰু এনেকৈ আগবঢ়াই নিদিলে মানুহ এজনক ভাল নালাগে, এইটো আমাৰ ঘৰৰ আটাইৰে নিয়ম। আৰু মানে মানুহজনক ৰাস্তালৈকে আগবঢ়াই দি ভালদৰে অলপ সময় চাই থাকিম, তেতিয়াহে ভাল লাগে। এয়া খুৰী ভণ্টি আমি আটাই ৰাস্তাত থিয় হৈ আছোঁ। আৰু এতিয়া পেহী গৈ আছে, আৰু ৰাস্তাটো ইমানেই বেয়া, দেখাব লগা ৰাস্তা নহয়, পৰিৱেশ খুবেই বেয়া হৈ আছে, বাৰিষা বতৰ, কিন্তু আমাৰ ৰাস্তাটো অলপ বেছিকৈয়ে বেয়া হয়, বাপৰে নোৱাৰি। আৰু এতিয়া পেহী গুচি গ'ল, আৰু এজনী পেহী এয়া বহি আছে গপচতে, তাকে কৈ আছোঁ পেহী গ'ল, পেহী আৰু পেহী সৰু পেহীজনী আগবঢ়াই দিবলৈ নগ'ল, তাকে কৈ আছোঁ আৰু মই। আৰু এতিয়া বেটাও টোপনিৰ পৰা উঠিছে, মা গলাত লৈছে, আৰু একোৱেই খোৱা নাই। সি ৰাতিপুৱা 11টামান বজাতে হৈ গৈছিলে, একো নোখোৱাকৈ অকল আম খাইছিলে, আম খাই হৈ গৈছিলে। এতিয়া তাক ভাত খুৱাবলগীয়া সময় হ'ল,
আৰু এতিয়া চাওকচোন কেনেকৈ তোৰ জৰা দিছে আৰু বিচনাত উঠিব এতিয়া আৰু এনে উৎপাত কৰিয়ে আছে আৰু খোৱা একদম মানে হেৰি লোৱা নাই আৰু এতিয়া খুৱাব লাগিব আৰু এতিয়া মায়ে তাক যোগাৰ কৰি খুৱাব। এতিয়া যিহেতু ঘৰতে আছোঁ সেইবিলাক টেনশ্যন অলপ মোৰ কম, খোৱা বোৱা বৰ এইবিলাক যিহেতু ঘৰতে আছোঁ আৰু মায়ে খুৱায়। এতিয়া মা তাক খোৱাও ভাতখিনি, মই অলপ ফ্ৰী আৰু এইটো ক্ষেত্ৰত এতিয়া। আৰু আমি অকণমান বহিছোঁ আৰু এতিয়া পানীৰ বতৰ, বৰষুণৰ বতৰ, বাহিৰত যাবও নোৱাৰি, তো কি কৰিম আমি আটাই বহি থাকোঁ। ভাত পানী খালোঁ, বহি আছোঁ এতিয়া আটাইয়ে কথা পাতি। এই বেটাক ভাত খুৱাই আছে মা আৰু ভাত খাব একেবাৰে নিবিচাৰে সি, অকণমান মাছ খায় আৰু ভাত নাখায় আৰু এনেকৈ বৰ জোৰ জবৰদস্তি কৰি থাকিব লাগে, খাবই নিবিচাৰে, অকণমান খায় আৰু লগে লগে উলিয়াই দিয়ে। চাওকচোন ভাত খোৱাৰ পৰতে সি ওপৰত বহিছে, গৈ চেয়াৰখনৰ ওপৰত গৈ বহিছে। মাও খুৱাই আছে জোৰ কৰি, কিন্তু সেই মিনিহে ধৰিব লাগিব, মিনি ধৰি এনেকৈ কিবা কিবি মোবাইলটো দেখুৱাই আছে। মোবাইল দেখুৱাই খোৱাটো যদিও বেয়া, উপায় নাই কেতিয়াবা আৰু মানে এনেকুৱা লাগে যে বেটাটো নোখোৱাকৈ থাকিল, উপায়হীন হৈ মোবাইলটো দেখুৱাই খুৱাবলগীয়া হয়। এতিয়া অকণমান খাইছে বাৰু, সি খালেহে পেটটো ভৰে মোৰ, নহ'লে ভাল নালাগে মনটো। তো বেটা অকণমান হ'লেও খাওক সেইটোৱে বিচাৰোঁ। আৰু মাহীয়েক আৰু মা খাই আছে এতিয়া ভাত। এতিয়া আমলা খাই ভাত নাখাই কাৰণে তাক আম খাব বিচাৰিছোঁ। মা কৈছে আম খাবা, সেই আমটো খাবলৈ কিন্তু ইচ্ছা কৰে, ভাতহে নাখায়। উপায় নাই, ল'ৰা সৰু বাচ্ছা। তো এতিয়া আৰু কি এনেকৈ কিবা অলপ খালেও হ'ব। এতিয়া সি খাই বৈ অকণমান খেলিছে আৰু মায়ে আৰু আমৰ সেই বজাৰখন উলিয়াইছে, মানে ওচৰৰে আইদেউ এজনী আহিছে আম খাই বুলি ক'লে, তো মা আম কাটিবৰ কাৰণে ৰেডি। আৰু এইজনী সৰু পেহীও আছে, সেই পেহীও কৈ আছে আম খাব। মা আৰু আকৌ সেই একে ঠাইতে বহিছে আম কাটিবলৈ। আমি আবেলি সময় এতিয়া ঠিক 4টামান বজাত আৰু আটাইবোৰে বহি এতিয়া আৰু আমৰ সেই বজাৰখন মেলিছে মা, আমি আটাই বহিছোঁ, এতিয়া খাওঁ আম। তো নেক্সট ভিডিঅ'ত আকৌ এবাৰ লগ পাওঁ আপোনালোকক। আজি